এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা টিচাৰ এপইণ্টমেণ্ট যোৱাকালি ফাইনেল কৰা হৈছে আৰু ইয়াৰে চিম্বলিক এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন ওদালগুৰিত কৰিব। ভাল প্ৰগ্ৰাম। বহুত দিনৰ পিছত টিচাৰ্ছ যিটো স্কুলত গেপ হৈছিলে, ভেকেঞ্চি থাকিছিলে, এইবোৰ এতিয়া ফিল আপ হ'ব। আমাৰ স্কুলবোৰ আৰু ভাল চলোৱাৰ এটা ব্যৱস্থা ইয়াৰ দ্বাৰা হৈছে। খুব ভাল প্ৰচেষ্টা আৰু মই ইয়াৰ কাৰণে BTC চৰকাৰ আৰু আসাম চৰকাৰক মই ধন্যবাদ দিওঁ। আৰু ইয়াত আজি ডাঙৰকৈ এটা হিতাধিকাৰী মিট বা সন্মিলন ইয়াত কৰা হৈছে। ইয়াত হাজাৰ হাজাৰ মানুহ গোট খাইছে আৰু ইয়াৰ দ্বাৰা সেইটোকে আলোচনা কৰা হৈছে যে BTC চৰকাৰ হিচাপে কি কি আঁচনি লৈ পেলাই ৰাইজক উপকৃত কৰিব বিচাৰিছে আৰু হিতাধিকাৰী কেনেকৈ হ'ব পাৰিব, কোনে হ'ব, কেনেকুৱা স্কিম কেনেকুৱা বিতৰণ কৰা হয়, সেইবোৰ কথাটো ইয়াত পাতিছে। বিষয়ববীয়াসকলে বুজাইছে ৰাইজক আৰু ভালকৈ শুনিছে। ইয়াতে ময়ো আহিছিলোঁ, আহি পেলাই ভাল লাগিছে। দুআষাৰমান কথা ময়ো ক'লোঁ যে BTCত কেনেকৈ আমি বিভিন্ন জাতি গোষ্ঠী একেলগে যাই থাকিব পাৰে আৰু এতিয়া আমি যিটো পিচফুল এটমস্ফিয়াৰ, যি শান্তি আমি পাবলৈ সক্ষম হৈছোঁ বহুত বছৰৰ পিছত, সেইটো পাৰ্মানেণ্ট নেচাৰত আমি কেনেকৈ ৰাখিব পাৰে, ইয়াৰ কাৰণে সকলো ব্যক্তিৰ কণ্ট্ৰিবিউশ্যন অৱদান কি হ'ব, কেনেকৈ হ'ব লাগে, এইবোৰ কথা মই শ্বেয়াৰ কৰিছোঁ। আৰু সঁচাসঁচিকৈ BTC অঞ্চলত উন্নয়ন আৰু একতা আৰু শান্তি এই উদ্দেশ্য লৈ পেলাই UPPL দলে BTC চৰকাৰে যিহেতু কাম কৰিছে, ইয়াত BTC বাকী পূৰ্ণ সমৰ্থন আছে আৰু সেই সমৰ্থন যোৱাকালিৰ সমৰ্থন নহয়, আজিৰ সমৰ্থন মাত্ৰ নহয়, কালি যি হ'ব লগা আছে ইলেকশ্যনলৈকে, ইলেকশ্যনে হওক বা অন্যান্য কাৰ্যকলাপে হওক, এই ৰাইজে BTC বাকীয়ে UPPL দলক সমৰ্থন কৰিব আৰু 25 চনৰ যিটো নিৰ্বাচন, এই নিৰ্বাচনত UPPL দলক জয় কৰাই পেলাই আকৌ প্ৰমোদ বড়োৰ নেতৃত্বত UPPL দলৰে চৰকাৰ গঠন কৰিব হ'ব। এইটো ৰাইজে আজি চবে আশা কৰিছে, বিশ্বাস কৰিছে আৰু সমৰ্থন দিবৰ কাৰণে আগবাঢ়িছে। এইটো নিজৰ ৰাজনীতিৰ দৃষ্টিভংগী, কি কৰিলে নিজৰ দলে বেছি শক্তিশালী হ'ব সেইটোকে কৰিব ৰাজনীতিৰ দলে। গতিকে অকল BJP নহয়, ইয়াত কংগ্ৰেছক হওক বা UPPL হওক, BPF হওক বা অন্যান্য দল যিসকলে ইলেকশ্যন খেলিবৰ কাৰণে এতিয়া সাজু হৈছে, নিজৰ ষ্ট্ৰেটেজি প্লেনিং লৈ পেলাই কামটো কৰিব। এইটো হাইকমাণ্ডে ক'ব আৰু মই UPPLৰ এজন সদস্য। মোৰ দৃষ্টিভংগী মই যিটো দেখোঁ, UPPLতকৈ এই আণ্ডাৰষ্টেণ্ডিং বা আপুনি যদি এলায়েন্সৰ কথা কয়, এলায়েন্স দিছ ইজ মোৰ ইম্পৰ্টেণ্ট ফৰ BJP দেন UPPL, দেন BPF or than any political organization present in BTC. BJPৰ কাৰণে বেছি জৰুৰী, কাৰণ এই ইলেকশ্যনটো হ'ব আমাৰ ধৰি লওক BTCৰ বিয়া 26ৰ অসমত বিয়া, দুটা বিয়া আছে। এই বিয়া দুটাখন আপুনি কেনেকৈ পৰিচালিত কৰিব, আপোনাৰ প্লেনিং, আপোনাৰ দৃষ্টিভংগীৰ ওপৰত নিৰ্ভৰ হ'ব। নাই, আজি এইটো এটা ইণ্টাৰেকশ্যন হয় আৰু হিতাধিকাৰীসকলৰ সন্মিলন। অসম চৰকাৰ, ভাৰত চৰকাৰ আৰু আমাৰ BTC চৰকাৰৰ পৰা বিভিন্ন আঁচনি, অৰুণোদয়, CM ত্ৰিপুলে, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আৰু লগতে BTCৰ বিভিন্ন আঁচনি, এই সম্পৰ্কে এটা সজাগতা আৰু মানুহৰ লগত হিতাধিকাৰীসকলৰ লগত এটা ইণ্টাৰেকশ্যন। এইটো চৰকাৰী প্ৰগ্ৰাম। মই ইয়াত আহিছোঁ, হিতাধিকাৰীসকলে আজিকালি হিতাধিকাৰী হৈ থকা নাই, চৰকাৰৰ অংগ। তেওঁলোকে চৰকাৰী কাম কাজ বা আঁচনিবিলাক ৰূপায়ণ কৰোঁতে সহায় কৰে আৰু তেওঁলোকে ভালকৈ কাম কৰিলে চৰকাৰী আঁচনিবিলাকে ভালকৈ ৰূপায়ণ হয়। আজি মহিলা সবলীকৰণৰ যিবিলাক আঁচনি লোৱা হৈছে, ইয়াৰে মহিলাসকলে যিখিনি আঁচনি পায় তেওঁলোকে সঠিকভাৱে খৰচ কৰিব লাগে। তাত মটিভেশ্যনৰ আৰু ট্ৰেইনিঙৰ প্ৰয়োজন। আৰু মহিলাসকলে যদি এই আঁচনিটো পাই পেলাই একো নকৰে, এনে পইচাটো
হজম কৰি থয় তেতিয়া আমাৰ উন্নয়ন নহয় সবলীকৰণ। তাৰ কাৰণে আমি সুনিশ্চিত কৰিব বিচাৰিছোঁ যে সকলো হিতাধিকাৰীয়ে যাতে নিজে পোৱা আঁচনিবিলাক সঠিক ৰূপত মানে ৰূপায়ণ কৰে। নিৰ্বাচন সমাগত ঠিকে আছে, বহুত সময় আছে এতিয়াও, আৰু চাব জুলাইলৈকে বহুত মানে পৰিৱৰ্তন আহি যাব। UPPLটো চৰকাৰ গঠন কৰিবই, ইয়াত কোনো কথা নাই। অন্য দলে নকৰে, মই কৈছোঁ নকৰে, কৰিব নোৱাৰে বুলি মই নকওঁ, কিন্তু নকৰে। অকল BPF-এ চেষ্টা কৰি আছে, কিন্তু BPF-টো এতিয়া মানে নিম্নগামী এটা দল আৰু কোনোদিন উঠি নাই। বাকী ৰাজনৈতিক দলবিলাকে ইয়াত চৰকাৰ গঠন নকৰে, মই নকৰে বুলি দাবী কৰিছোঁ, কৰিব নোৱাৰে বুলি কোৱা নাই, মই নকৰে। কাউন্সিলত আমাৰ মিত্ৰতা নাছিল কোনোদিন 2020-ত। এইবাৰো আমি অকলে অকলে খেলিম, কিন্তু ষ্টেটৰ মিত্ৰতা আৰু দিল্লীৰ মিত্ৰতা এইটোতো কেন্দ্ৰীয় পৰ্যায়ৰ নেতাসকলৰ কথা। JP নাড্ডা, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, প্ৰমোদ বড়ো, তেওঁলোকে ঠিক কৰিব। এই মিত্ৰতা এতিয়াও আছে। নাই, এইটো ৰিজাল্টৰ পিছত চাম। মানে যদি আমি মিত্ৰতাতে বিশ্বাস কৰোঁ, তো যেনেকৈ হ'লেও মিত্ৰতাৰ ওপৰতে আমি বিশ্বাস কৰি পেলাই এতিয়াও কাম কৰি আছোঁ। তো ৰিজাল্টৰ ওপৰত নিৰ্ভৰ কৰিব এইটো। খেলক, তেওঁলোকৰ অধিকাৰ আছে। মই কৈ আছোঁ না, বিজেপি মাত্ৰ কিয়, কংগ্ৰেছো আহিব, কংগ্ৰেছো 40টাত খেলিব বুলি কৈ আছে। বিজেপি খেলিব বুলি কোৱাতহে মই ক'ব লাগে, কংগ্ৰেছে 40টা খেলিব বুলি কৈ আছে, এইটো মই একো ক'ব নালাগিব নেকি? খেলক, AGPও খেলক, ৰাজ্যিক দলো খেলক, মোৰ আপত্তি নাই, কিন্তু কোনো দলে চৰকাৰ নকৰে। এইবিলাক কথাতে কি মই আৰু এতিয়া আউট অফ কণ্টেক্সট হৈ যাব এইটোতো। আমি এটা যদি মানে টেকনিকেল লাইনত যদি যাওঁ, এতিয়া মিত্ৰতা কাৰ লগত আছে? BPF-ৰ লগত হঠাতে মিত্ৰতা হোৱা কথাটো এটা মানে এটা নতুন পাৰ্চ আনিছে ট্ৰেক্টৰত, এইটো জোৰা লগাব লাগিছিলে, কিন্তু ভুল ফাৰ্ষ্টটো আনি দিলে, জোৰাই নালাগে।